অ দেউতা তই আহিলি কি হল দেউতা মনে মনে আছ যে কি চিন্তা কৰিছনো মায়ে মাত্ৰ আকৌ অলপ শুইছেগৈ এই গাটো বোলে আগতকৈ অলপ বেছিহে বেয়া লাগিছে এই বিপুল খোৱাৰ পৰা আনি থোৱা পিলকেইটা খুৱাবলৈ আকৌ খালী পেট নহয় খালী পেটত আকৌ খুৱাবলৈ মানা কৰি থৈছে এই কালি ৰাতিৰে পইতাভাত কেইটামান আছিল দিছিলো কিন্তু নাখালে ঐ দেউতা মাক ভাল ডাক্তৰ এজনৰ ওচৰলৈ লৈ যাওঁচোন বল মা বহুত কষ্টত আছে মই নহলে মা বিছনাৰ পৰা উঠিব নোৱাৰে ও দেউতা মা ইমান দিন কষ্টত আছে তোৰ জানো অকণো বেয়া নালাগে নে মই বুজি পাওঁ দেউতা তই আৰু এতিয়া একো কৰিব নোৱাৰ কাৰণ চাৰিওফালে লকডাউন তই কাম কৰিবলৈও যাব পৰা নাই পইচাও পোৱা নাই মাক দৰৱ পানীও দিব পৰা নাই যোৱা বছৰ তই মোক বহুত কষ্ট কৰি অনলাইন ক্লাছৰ বাবে আনি দিয়া পুৰণি মোবাইলটো বিকি মাক দৰৱ পানী দিলো কিন্তু এইবাৰতো বিকিব লগা একোৱেই নাই দেউতা মই আৰু নপঢ়ো মই তোৰ লগত কামলৈ যাম কষ্ট কৰিম মাক ভাল ডাক্তৰৰ ওচৰত দেখুৱাম মাক মই ভাল কৰিহে এৰিম দেউতা মায়ে ইমান কষ্টত আছে মাৰ মই কষ্ট ইমান দিন জানিব নোৱাৰে দেউতা মই ভাল কৰিহে এৰিম মই আগত কৰি এৰিম ও মা তই সোনকালে ভাল তই চিন্তা নকৰিবি মই তোক ভাল ডাক্তৰৰ ওচৰত দেখুৱাই তোক ভাল কৰিহে এৰিম মা তই সোনকালে ভাল হবি চিন্তা নকৰিবি তই চিন্তা নকৰিবি